পম্পু বাপৰে বৰেৰ পই পোৱা কোক লৈ যাই আছে মোক কৈছো ৰ ইমান ৰজ্জকে আছা ৰচোন ৰ এই বেকাৰ অবলাং ঘূৰি থকা ৰাতিপুৱাই পুৱাই ধৰা এনেকতে কম কাও ঘূৰ তই ৰাখৰা বাপৰে পিকখিনতে ফেলে কথা কয়ে মুখে যদি চিটকিছি ধৰেদি এনেকতে আকৌ নখচলটো ৰখ ৰখ যাই পালো ৰ এটা বম মক্কেল পাইছো আজি আজি তাক বেয়া ৰুটিম অ বিন্দাস বিপদ ভৰি দিবি এনপাও সেইকাৰণেতো কথা মাৰ্চিডিছ ভাড়া কৰি লৈছে লেবেল দিবৰ কাৰণে তই কি ভাবছিলি লেউৰা তই কোথাবাৰ কাৰণে মাৰ্চিডিছ আনিম ভাড়া কৰি একেলগে চুটজৰা পিন্ধি আনিব লাগছিল তেতিয়াতো একদম পুৰা একদম ডাঙৰ বিজনেছমেন দেখা লাগয় হ'ব যো কথা নাই মোৰ আছে নহয় আইফোন 11 দেখা পাৰ লগে লগে যাই পাৰিব মানুহ ভাই বাকী যি কৰা কৰবি কিন্তু দেখলিবা তাৰে কিন্তু 2 ভাগ হবা লাগব দে আৰু শুন দে আহিবা বাৰ হৈছে সেই মক্কেলটো অলপ ভালকে ব্যৱহাৰ কৰিবি দে তাৰ আগত মোক চাচাৰ বুলি মাতবি দে ক'বা নাজনা নকৰি মূৰখন নিচিনাই তই ভোকাত ধৰি থাকবি কি বছ অ ছাৰ কি চিনি পাইছি না মই ফোন কৰি আছিলো দিয়ক আপোনাক পম্পু হা হা পাইছো না চিনি তোমাক আৰু চিনি নাপাম না ফোন যে কৰি আছিলা চলি তই কি চাই আছা চাউদাৰ দি যাৰ কাৰণে কেনকে লালচা দি গৰম মছলা মাৰ কে একদম দাদা মানে এটা নতুন কোম্পানীৰ আপোনাক কথা এটা ক'ব আহিছিলো দেচোন ক কেনাই শুনো নতুন বিজনেছৰ আপোনাক কথা এটা ক'ব আহিছিলো ৰ'ব চলি তই এটা কাম কৰচোন ৰাস্তাত মোৰ মাৰ্চিডিছ খান গোটেই ৰ'দত থোৱা আছে বেয়া হৈ যাব দে তই এটা কাম কৰচোন চায়াত থয়া গাড়ীখান আৰু স্যাৰ আপোনাৰ আইফোনটোৰ কি হ'ব সেইটোৰো পাইছে ইন্দা দেখছি চলি মোৰ লগত থাকি থাকি দাদা কেনে ইণ্টেলিজেণ্ট হৈ গৈছি বাপৰে তই যে মনত পেলছা মোৰ আইফোন 11 প্ৰ' মেক্সটো লৈ আহিবিচোন 256 GB ষ্ট'ৰেজ যি আছে সেইটো লৈ আনবি কি ক'ব জীৱনটোত সময় নাপাওঁ হৈছো কি ক'ব এই 3 মাহ মান হ'ল দিয়ক কোম্পানীটোত মোৰ সোমাবা বিজনেছটোত সোমাবাৰ মোৰ দেখছি না আজি 1.5 লাখ টকাৰ আমি আইফোন লৈ আছো হাতত আগতে মই চব্জি বেপাৰী আছিলো আকৌ নাছিল মোৰ লগত এতিয়া দেখছি না পুৰা একদম মাৰ্চিডিছ লৈ ঘূৰি থাকো চলিগিলা দেখিলে পাগলা হৈ যায় কিনো কোৱা মাৰ্চিডিছ 1.5 লাখ টকাৰ আমি ফোন লৈ ঘূৰি আছ মাত্ৰ 3 মাহতে ইমান পইচা ইনকাম কৰিলা কি বিজনেছ তো কি ক'ব আপোনাক সেইটোৱেতো ক'ব আহিছো মই আজি 3 মাহতে কৰিব পাৰিলো সেইকাৰণেতো আপোনাৰ নিচিনা মানুহ বিচাৰিছো যোনে 1 মাহতে ইমান উঠাই দিব পাৰিব বিজনেছটো কেনা না কচোন কেনকে কৰিব লাগে দাদা বেলেগ কৰিব নালাগেও কিন্তু আপোনাৰ ব্লেক চুট জোৰা কিন্তু মাষ্ট দক সেই জোৰা পিন্ধাই লাগিব আৰু মাৰ্চিডিছ খানটো আপুনি পায়ে যাব 2-3 মাহ কৰাৰ পিছত বেলেগ নহয় আপুনি 3-4টা মানুহ আপোনাৰ তলত সোমাই দিব লাগিব আৰু সেই 3-4টা মানুহক ক'ব লাগিব তাহাঁতক আপুনি নিজৰ তলত কোনোবা 3টা মান মানুহ সোমাই ল'বৰ কাৰণে পিছত আৰু কি পইচা কৰি থাকক আৰু বিচনাত বহি বহি ডগৰি পইচা আহি যাব আপোনাৰ টেনচনে নাই বেছি টান নহয় দেখোন আৰু আমাৰ ইয়াতে কিবা বেলেগ বেলেগ ধৰণৰ প্ৰডাক্টটো আছে ৰ'ব তাৰমানে আপোনাৰ নিজৰ হেল্থ কেয়াৰৰ কাৰণে কি প্ৰডাক্ট কি ক'ব আৰু সেইগিলাখান ঘঁহি তো এতিয়া আমাৰ কোম্পানী কিবা বেলেগেই হৈ গৈছে কেনাই কচোন এনে দাদা এটা আছে বাল তেল সেইটো যদি আপুনি তালত লগাই আপোনাৰ চুলিৰ জেগাত আপোনাৰ বাল গুজি আহিব বাপৰে বেলেগ তেল লগ এটা আপোনাৰ দাদা আছে কেলা কলগেট এইগিলাখান যে মানুহ যে আপোনাৰ লগত তাৰে মানুহ যে মুখ গিলাখান ভেকচা গন দাঁতৰ ফাকৰ গন দাঁতৰ ফাক চব নহয় যাব স্যাৰ আৰু এটা কৈছিলে নাই গেদা ফেচ ৱাছ যোনটো হৈ আপোনাৰ লগৰ নিচিনা মানুহ যে ঋত্বিক ৰোশনৰ ৰূপ ধৰছি সেইটোৰ কথা কওকচোন সেইটো মজা দা বাছা তই মোক দণ্ড যাব দি মিটিংখন শেষ আসলে মাৰিম তোক তক পাগলা গাধা বেলেগ হেভি প্ৰডাক্ট আছে আপোনাৰ দাদা এতিয়া আমাৰ লগত জইন কৰাৰে কথা আৰু লাখপতি হ'ব মানে সিগলা কথা বাদ দেচোন আহংতে এখন মস্ত ৰঙা থৌগা মাৰ্চিডিছ এখন দেখিলো সেইখনে তোমাৰ তুমি গেছিলা না মাৰ্চিডিছ কিনাৰ দিনা গেছিল না ইয়াৰ লগত তোমাৰ পম্পু কি আৰু কি উঠি এইগিলাখান মাৰ্চিডিছ কিনবা যোৱাৰ দিনা তই আছিলি না লগত কি উঠি আছিলা কি উঠি কোনে
নামটো দেখোন না দুও দাদা আপুনি জইন কৰিব না নাই? আপোনাক মই ফৰ্মখন দি যাওঁ, আপুনি 45,000 টকা মতে দে সোমাই দিব, তাৰপিছত আপোনাৰ জইনিংটো হৈ যাব, ৰেজিষ্টাৰটো মই কৰি দিম ইফালে। সৌদা তন্দে মোক কি কৰা তন্দে মোৰ ডিলাৰৰ পৰা মাৰ্চিডিছ ভাড়া কৰি আনি কিনে এতিয়া তন্দে মোৰ আগত লেভেল দে গম্পু ইকিয়ে ইয়া কথা লাগদি কিনকি গম পালাগে তাকেতো এই কেলা কেনেকে গম পালাকে গোটেই গাঁও চলি মাখানা কাবৰা বনে বনে তন্দিৰ সিন্নাৰ পৰা কিমান পইচা লুটলি হা ৰেজিষ্টাৰ কৰি দিয়ে বিন্দেজ বিবাদ ফৰেদা দন্দে পইচা মখা লুটি পুটি খালি চবৰে সেইকাৰণে মই গাঁও চলিকেইটাৰ লগত ডিছকাছ কৰি আহিছোঁ চাওঁ কোন নটি দুটা লগ লাগছি পইচা লুটবা কিনকে সজাই পাই এতিয়া চাং নহয় গোটেই গাঁও চলি ৰখি আছে যা দুৱাৰ মুখত কেনাই মাত দিও যে আসলে মাৰিব কলো মান্য খাংতে বেয়া মাৰি খালো আজি ওই ওজি কি লগত পৰি আহিছিলো এল্লো 50-50 নহয় এতিয়া মায়েৰ দে 50-50 খাব লাগিব